Good evening children. আজি আমি আলোচনা কৰিম উত্তৰ পূৰ্বাঞ্চলৰ এখন বৃহৎ মহানগৰ গুৱাহাটীৰ বিষয়ে। ইয়াক প্ৰাচীন কালত প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল। গুৱাহাটী দ্ৰুতগতিত বিকাশ হোৱা চহৰসমূহৰ ভিতৰত অন্যতম। এই চহৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষতে অৱস্থিত। গুৱাহাটী চহৰ চাৰিওফালে পৰ্বত পাহাৰৰ লগতে নদ নদীৰে আগৰি আছে। গুৱাহাটী উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক কেন্দ্ৰ, ঐতিহাসিক মন্দিৰসমূহৰ চহৰ। গুৱাহাটী আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ ভাৰতৰ অন্য প্ৰসিদ্ধ মন্দিৰসমূহৰ ভিতৰত অন্যতম। পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ অসমৰ গুৱাহাটীতে অৱস্থিত, যি ব্ৰহ্মপুত্ৰ নদীৰ প্ৰায় সোঁমাজত আছে। ইয়াত 10খনৰো অধিক খেলপথাৰ দেখিবলৈ পোৱা যায়। ইয়াত গুৱাহাটী IITৰ দৰে বিশ্বস্তৰৰ শিক্ষানুষ্ঠানৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন মহাবিদ্যালয়ৰ দৰে গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান অৱস্থিত। উত্তৰ গুৱাহাটী আৰু গুৱাহাটী মুখ্য চহৰখনক সংলগ্ন কৰিবৰ বাবে ব্ৰহ্মপুত্ৰ নদীখনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল শৰাইঘাট দলং। গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এটা ব্যস্ত যাত্ৰীবাহী বিমানবন্দৰ। উত্তৰ-পূব সীমান্তৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। অসম পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি চাহ উৎপাদন কৰা ঠাইসমূহৰ ভিতৰত অন্যতম। এতিয়া আমি জানিম গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা পৰিদৰ্শন কৰিব পৰা কিছু গুৰুত্বপূৰ্ণ ঠাইৰ বিষয়ে, যেনে কামাখ্যা মন্দিৰ, উমানন্দ, অসম ৰাজ্যিক সংগ্ৰহালয়, অসম ৰাজ্যিক চিৰিয়াখানা, বশিষ্ঠ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, ফাঁচী বজাৰ, গুৱাহাটী ছায়েন্স মিউজিয়াম, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, দীপৰ বিল, হাজো পুৱামক্কা, শৰাইঘাট দলং, নেহেৰু পাৰ্ক, গুৱাহাটী তাৰকাগৃহ, চান্দুবি দ্বীপ, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, ডক্টৰ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ, বালাজী মন্দিৰ আৰু